নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ এই চেনেলৰ আন এটি ভিডিঅ'লৈ। আজি এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক ইলেক্ট্ৰিচিটি বিল কিদৰে অনলাইন পৰিশোধ কৰিব পাৰি তাৰ বিষয়ে জনাবলৈ চেষ্টা কৰিম। তেন্তে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। এখন ইলেক্ট্ৰিচিটি বিল হয় আৰু এই বিলখন পৰিশোধ কৰিবলৈ হ'লে আমি APDCLৰ কাৰ্যালয়লৈ গৈ আমি পে'মেণ্ট কৰিব পাৰোঁ। কিন্তু আজিকালি যিহেতু সকলোবোৰ কাম ডিজিটেলি হয় আৰু সেইবাবে ইলেক্ট্ৰিচিটি বিলখনো ডিজিটেলি পে'মেণ্ট কৰাৰ বিষয়ে আমি জনাটো উচিত আৰু সেই উদ্দেশ্যে আজি ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। তো প্ৰথম কথা হ'ল, ইলেক্ট্ৰিচিটি বিল পে'মেণ্ট কৰিবলৈ হ'লে বিভিন্ন UPI IDৰ যোগেদিও আপোনালোকে পে'মেণ্ট কৰিব পাৰে আৰু নতুবা ডাইৰেক্ট APDCLৰ গভৰ্ণমেণ্ট ৱেবছাইটত গৈ আপোনালোকৰ ডেবিট কাৰ্ডৰ যোগেদিও পে'মেণ্ট কৰিব পাৰি বা তাতো UPI IDৰ যোগেদি পে'মেণ্ট কৰিব পাৰি। কিন্তু মই আজি আপোনালোকক APDCLৰ অফিচিয়েল ৱেবছাইটত ডেবিট কাৰ্ডৰ যোগেদি কিদৰে অনলাইন পে'মেণ্ট কৰিব পাৰি সেইটোহে ইয়াত দেখুৱাম। ইয়াৰ বাবে প্ৰথমে আপোনালোকে নিজৰ PCতে হওক বা মোবাইলতে হওক যিকোনো এটা ব্ৰাউজাৰত গৈ www.apdcl.org এই লিংকটো চাৰ্চ কৰিব লাগিব। এই লিংকটো চাৰ্চ কৰাৰ লগে লগে ভিডিঅ'ত দেখুৱাৰ দৰে এনেকুৱা পেজ এটা ওলাব আৰু পেজটোত এটা মেছেজ আৰম্ভণিতে দেখাইছে চাওক। আৰু ইয়াত লিখা আছে যে কিছুমান ফেক মেছেজ আহে বুলি কৈছে। APDCLৰ নামত কিছুমান ফেক মেছেজ আহে যে আপোনালোকৰ ইলেক্ট্ৰিচিটি কানেকশ্যনটো কাটি দিয়া হ'ব আৰু ইয়াৰ বাবে লোকেল ইলেক্ট্ৰিচিটি অফিচত কণ্টেক্ট কৰিবলৈ কয়। আৰু ইলেক্ট্ৰিচিটি বৰ্ডৰ পৰা জনোৱা মতে যে এই মেছেজবোৰ ভুৱা, ফেক হয়। ইয়াত তলত স্পষ্টকৈ লিখি দিছে যে এনেকুৱা মেছেজ APDCLৰ পৰা কেতিয়াও চেণ্ড নকৰে আৰু যদি এনেকুৱা মেছেজ পায় তেতিয়াহ'লে 1912 এই নাম্বাৰত কল কৰি কমপ্লেইন দিবলৈ কৈছে বা ওচৰৰ যিটো ইলেক্ট্ৰিচিটি অফিচ আছে, ইলেক্ট্ৰিচিটি বৰ্ডৰ যিটো অফিচ আছে তাত কমপ্লেইন দিবলৈ তেওঁলোকে অনুৰোধ জনাইছে। আৰু ইয়াত লাষ্টত এটা ৰঙা আখৰে লিখি দিছে যে ID of APDCL is DAPDCL BLR be safe। গতিকে আমাক সজাগ হৈ থাকিবলৈ কৈছে। এই মেছেজটো কাটি দিয়াৰ লগে লগে আপোনালোকে সোঁহাতে দেখা পাব, পেজটোৰ সোঁহাতে দেখা পাব লিখা থাকিব পে ইলেক্ট্ৰিচিটি বিল, ভিউ ইলেক্ট্ৰিচিটি বিল, ৰিচাৰ্জ প্ৰিপেইড মিটাৰ, স্মাৰ্ট প্ৰিপেইড বেলেঞ্চ, এপ্লাই ফৰ নিউ কানেকশ্যন। অৰ্থাৎ আপোনালোকে এই ৱেবছাইটটোত গৈ পেলাই নিউ কানেকশ্যনৰ বাবে এপ্লাই কৰিব পাৰিব বা আপোনালোকৰ যিখন বিল সেইখন চাব পাৰিব বা বিল পে'মেণ্ট কৰিব পাৰিব। বা যদি প্ৰিপেইড মিটাৰ আপোনালোকে কানেকশ্যন লৈ থৈছে তেতিয়াহ'লে সেই প্ৰিপেইড মিটাৰৰ যিটো ৰিচাৰ্জ, আমি যিধৰণে মোবাইলৰ ৰিচাৰ্জ কৰোঁ প্ৰিপেইড মোবাইলৰ ৰিচাৰ্জ, ঠিক তেনেদৰে আপোনালোকে ইলেক্ট্ৰিচিটিৰো প্ৰিপেইড মিটাৰ যদি লৈ থৈছে তেতিয়াহ'লে ৰিচাৰ্জ কৰিব পাৰিব বা স্মাৰ্ট প্ৰিপেইড বেলেঞ্চটো আপোনালোকে চেক কৰিব পাৰিব। এতিয়া আমি একেবাৰে ওপৰৰ অপশ্যনটোত ক্লিক কৰিম, যিহেতু আমি পে ইলেক্ট্ৰিচিটি বিল কৰিম। পে ইলেক্ট্ৰিচিটি বিলত ক্লিক কৰাৰ লগে লগে অন্য এটা পেজ ওলাব আৰু সেই পেজটোত লিখা থাকিব পে ইয়'ৰ ইলেক্ট্ৰিচিটি বিল আৰু ইয়াত প্ৰয়োজন হ'ব কনজিউমাৰ নাম্বাৰটো। ইয়াত কনজিউমাৰ নাম্বাৰটো লিখিবলৈ ঠাই দিছে আৰু কনজিউমাৰ নাম্বাৰ লিখিবলৈ দিয়া ঠাইডোখৰত নিজৰ বিলৰ কনজিউমাৰ নাম্বাৰটো লিখি কাষত যিটো কাৰচিন আছে সেই কাৰচিনটোত ক্লিক কৰি দিব লাগিব। আৰু ক্লিক কৰাৰ লগে লগে সেই কনজিউমাৰ নাম্বাৰটোৰ এগেইনষ্টত কাৰ নাম ৰেজিষ্টাৰ হৈ আছে বা সেই কনজিউমাৰ নাম্বাৰটোৰ সম্পূৰ্ণ ডিটেইলছ স্ক্ৰীণত ওলাই পৰিব। ইয়াত চাওক, স্ক্ৰীণত দেখুৱাইছে যে কনজিউমাৰ নেম, চাব ডিভিজন, বিল এমাউণ্ট, ডিউ ডেট, বিল নাম্বাৰ, মোবাইল নাম্বাৰ, ইমেইল ID সকলোবোৰ ইয়াত দেখাইছে। সকলোবোৰ ডিটেইলছ চেক কৰাৰ পিছত ইয়াত মোবাইল নাম্বাৰটো দিব লাগিব, যিহেতু ইয়াত ষ্টাৰ চিন দি থৈছে গতিকে মোবাইল নাম্বাৰটো ইয়াত ভৰাই দিব লাগিব। আৰু মোবাইল নাম্বাৰটো দিয়াৰ পিছত ইমেইল IDটো নিদিলেও হ'ব, একো আপত্তি নাই। মোবাইল নাম্বাৰটো দিয়াৰ পিছত তলত পে নাও অপশ্যন এটা আছে, সেই পে নাওটোত ক্লিক কৰি দিব লাগিব। পে নাওত ক্লিক কৰাৰ লগে লগে প্ৰচেছিং পে'মেণ্ট ৰিকুৱেষ্ট এনেকৈ দেখাব। কিছু সময় ল'ব। প্লিজ ডু নট প্ৰেছ বেক অৰ ৰিফ্ৰেছ বাটন, আপোনালোক ৰিফ্ৰেছ বা বেক নকৰিবলৈ কৈছে পেজটো। নেক্সট পেজটো এইদৰে ওলাব যে ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড, আদাৰ ডেবিট কাৰ্ড, ইণ্টাৰনেট বেংকিং, ৱালেট, কেছ, কাৰ্ডছ, QR কোড, UPI, ফোনপে'। ইয়াত আপোনালোকে যিকোনো এটাৰ যোগেদি পে'মেণ্ট কৰিব পাৰিব। কিন্তু মই ইয়াত আপোনালোকক 2 নম্বৰ অপশ্যনটো দেখুৱাম, ডেবিট কাৰ্ডৰ যোগেদি কিদৰে পে'মেণ্ট কৰিব পাৰি। গতিকে মই ডেবিট কাৰ্ডটো প্ৰথমতে ছিলেক্ট কৰি লওঁ। ডেবিট কাৰ্ড অপশ্যনটো ক্লিক কৰাৰ লগে লগে ডেবিট কাৰ্ডৰ নম্বৰ বা এক্সপাইৰেশ্যন ডেট বা CVV বা CVC নাম্বাৰ বা কাৰ্ড হোল্ডাৰ নেম এইবোৰ লিখিবলৈ দেখাব। তো প্ৰথমে মই কাৰ্ড নাম্বাৰটো লিখি লৈছোঁ। যি ডেবিট কাৰ্ডখনৰ যি 16টা অংকৰ কাৰ্ড নম্বৰ থাকে সেই নাম্বাৰটো ইয়াত লিখিব লাগিব। কাৰ্ড নম্বৰটো লিখাৰ লগে লগে সেই ডেবিট কাৰ্ডখনৰ যিটো এক্সপাইৰী মান্থ আৰু ইয়েৰ সেইটো ইয়াত লিখি দিব লাগিব। প্ৰথমতে মান্থটো লিখিব লাগিব, তাৰপিছতে ইয়েৰটো লিখিব লাগিব। আৰু তাৰপিছতে ডেবিট কাৰ্ডখনৰ যিটো CVV বা CVC নাম্বাৰ বুলি কোৱা হয়, 3টা অংকৰ যিটো নাম্বাৰ থাকে সেই নাম্বাৰটো ইয়াত
লিখিব লাগিব CVV বা CVC নম্বৰটো লিখাৰ পিছতে কাৰ্ড হোল্ডাৰ নেম অৰ্থাৎ কাৰ্ডখনৰ ওপৰত যাৰ নাম লিখা থাকে বা সেই কাৰ্ডখনৰ যিজন অধিকাৰী সেই নামটো ইয়াত লিখিব লাগিব কাৰ্ড হোল্ডাৰজনৰ নামটো লিখাৰ পিছতে ইয়াত এটা অপশ্যন আছে যে ছেভ দিছ কাৰ্ড বেংক ফৰ কুইক পে যদি ভৱিষ্যতলৈ আপোনালোকে যদি পে'মেণ্ট কৰিব বিচাৰে তেতিয়াহ'লে এই কাৰ্ডখন অট'মেটিক ইয়াত দেখাব আৰু তাৰ কাৰণে আপোনালোকে সেই যিটো বগা বাকচ আছে সেইটোত ক্লিক কৰি দিব লাগিব আৰু যদি আপোনালোকে এই কাৰ্ডখন ইয়াত ছেভ কৰি থ'ব বিচৰা নাই তেতিয়াহ'লে তাত ক্লিক কৰিব নালাগে আৰু পৰাপক্ষত যদিহে নিজৰ মোবাইল নহয় বা নিজৰ PC নহয় তেতিয়াহ'লে ছেভ দিছ কাৰ্ড বেংক ফৰ কুইক পে এই কামটো নকৰাই ভাল এতিয়া মই ছেভ নকৰোঁ কাৰ্ডখন গতিকে মেক পে'মেণ্ট তলত যিটো অপশ্যন আছে মেক পে'মেণ্ট সেইটো ক্লিক কৰি দিছোঁ তাৰপিছত প্লিজ ৱেইট দেখাইছে আৰু ইয়াত নতুন পেজ এটা ওলাব এই পেজটোত চাওক ওলাইছে মাৰ্চেণ্ট APDCL RAPDR ট্ৰেনজেকশ্যন এমাউণ্ট দেখাইছে SBI ডেবিট কাৰ্ড মোৰ কাৰ্ডখনৰ নম্বৰটো দেখাইছে প্ৰথমৰ 4টা সংখ্যা আৰু লাষ্টৰ 2টা সংখ্যা বাকীখিনি পঞ্চিন দেখাইছে তাৰপিছত দেখাইছে OTP চেণ্ড টু ইয়'ৰ মোবাইল নাম্বাৰ এণ্ডিং অৰ্থাৎ ডেবিট কাৰ্ডখনৰ সম্পূৰ্ণ তথ্য সন্নিৱিষ্ট কৰাৰ পাছত মেক পে'মেণ্ট অপশ্যনটো যেতিয়াই ক্লিক কৰিব লগে লগে সেই ডেবিট কাৰ্ডখনৰ একাউণ্ট নাম্বাৰত যিটো মোবাইল নাম্বাৰ ৰেজিষ্টাৰ হৈ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটোলৈ এটা ওৱান টাইম পাছৱৰ্ড OTP যাব আৰু সেই OTPটো এই ঠাইডোখৰত ভৰাব লাগিব ভৰাই পেলাই মেক পে'মেণ্ট অপশ্যনটো পুনৰ ইয়াত ক্লিক কৰি দিব লাগিব আৰু মেক পে'মেণ্ট অপশ্যনটো ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোকৰ এটা মেছেজ দেখাইছে যে ট্ৰেনজেকশ্যন ৰেফাৰেঞ্চ নাম্বাৰ দেখাইছে ট্ৰেনজেকশ্যন ডেট এণ্ড টাইম ইউনিক ID কনজিউমাৰ নাম্বাৰ ট্ৰেনজেকশ্যন এমাউণ্ট আৰু ট্ৰেনজেকশ্যন ষ্টেটাছ এইটো অতি জৰুৰী ট্ৰেনজেকশ্যন ষ্টেটাছ ছাকচেছ আৰু যদি কিবা কাৰণত ফেইল হয় তেতিয়াহ'লে ইয়াত দেখাব ফেইল আৰু এতিয়া যিহেতু ছাকচেছ আছে গতিকে আমাৰ ইলেক্ট্ৰিচিটি বিলৰ পে'মেণ্টটো সম্পূৰ্ণ হৈ গৈছে আৰু ইয়াত থেংক ইউ বুলি মেছেজ এটা আহিছে চাওক ইয়'ৰ পে'মেণ্ট হেজ বিন ছাকচেছফুলি ৰিচিভ এজ শ্ব'ন প্লিজ কোড ইয়'ৰ পে'মেণ্ট ID ফৰ এনি কুৱেৰিজ পাৰ্টেইনিং to this transaction for any assistance please call our 24 hours consumer contact number thank you for using online bill payment service অৰ্থাৎ আমাৰ ইলেক্ট্ৰিচিটি বিলটো পে'মেণ্ট হৈ গৈছে তেন্তে বন্ধু বান্ধৱীসকল এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে ইলেক্ট্ৰিচিটি বিল কিদৰে অনলাইন পে'মেণ্ট কৰিব পাৰি তাৰ বিষয়ে জানিব পাৰিলে আৰু যদি ভিডিঅ'টো ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে যিসকল ভিউৱাৰ্ছে এতিয়াও এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে অনাগত দিনত এই চেনেলটোৰ যোগেদি আহিবলগীয়া ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপোনালোকে প্ৰথমে লাভ কৰে